আজি আহিলোঁ মাৰ ঘৰলৈ বহুত দিনৰ মূৰত আহিছোঁ। মায়ে হাঁহৰ মাংস বনাইছে, এয়া জুইত দেখাই আছোঁ আপোনালোকক। এয়া হাবি, মই ভিডিঅ' কৰি আছোঁ। মায়ে হাঁহৰ মাংস বনাই আছে জুইতে, বাহিৰত জুইত বনালে হাঁহৰ মাংস খাই ভাল লাগে, সেইকাৰণে। বিহু আহি পালেহি আৰু বিহুৰ আয়োজন কেনেকুৱা চলিছে আপোনালোকৰ বাৰু? আৰু মাথো কেইটামানহে দিন আছে বাকী বিহুলৈ, বজাৰো কৰিবলৈ হ'ল আৰু আজি মই পিন্ধি আহিলোঁ ৰঙা মেখেলা চাদৰ এযোৰ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আমাৰ মাৰ ঘৰত আকৌ কুকুৰা হাঁহ পুৰা আছে। এয়া কুকুৰাই উমনি লৈ আছে, কণী এটাও পাৰি থৈ দিছে, দেখাইছোঁ আপোনালোকক। এইফালে আকৌ এজনী কুকুৰা জুপি থৈ দিছে খৰা এটাই, আমি জুপি থৈছে বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন। আমাৰ ভাত খাবলৈ হৈ গ'ল ৰেডি, এতিয়া ভাতটো খাই আছে হাবি আৰু ভাইটিয়ে লগতে ভাতটো খাই আছে। মই খাম মানে মাৰ লগত খাম বুলি খোৱা নাই, এগৰাকী মা চাই লওক। এতিয়া মই বহিম খাবলৈ। এয়া চাওক হাঁহৰ মাংস কোমোৰাৰ লগত বনাইছে মায়ে। কোমোৰাৰ লগত বহুত দিন হ'ল হাঁহৰ মাংস খোৱা নাই বোলো, মাৰ হাতেৰে খাব মন গৈ আছিলে, সেইকাৰণে মাক ক'লোঁ। লগতে আছিলে মাংস ফ্ৰাই, মাছ ফ্ৰাই আৰু চালেড আছিলে। চালেড হ'ল বিট, বিলাহী আৰু গ্ৰীণ মটৰৰ বনাইছিলে চালেড। এইফালে কুকুৰাই চিঞৰি আছিলে, মই ভিডিঅ' কৰি থলোঁ। তাৰ পাছতে মোক দেখি আকৌ কুকুৰাবোৰ পলাব ধৰিছিলে নহয়, সেইকাৰণে মই বোলো চাউল কেইটামান দি ধুনীয়াকৈ খাবলৈ দিলোঁ। এনেদৰে দেখা পালেনে, দি দিলোঁ। তাৰ পাছতে এইফালে হাঁহে চৰি আছে পানীত, এনেদৰে পানীত চৰি থাকি ভাল পায় নহয় হাঁহে, সেইকাৰণে পানী এনেকৈ থৈ দিয়া হয় আমাৰ ঘৰত। তাৰ পাছত আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে দেই, বাই বাই।